হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ সনিন্দনাথ চেনেললৈ। আহকচোন, আজি আমি পাতবাহৰ ফুলৰ গছৰ যিহেতু গুটিৰ পৰা পুলি নহয়, সেইবাবে আমি পাতবাহৰ ফুলৰ গছৰ পৰা কেনেকৈনো এটি আমি নতুন পুলি সৃষ্টি কৰিব পাৰোঁ, তাক লৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আহকচোন, এটি পাতবাহাৰ ফুলৰ গছৰ পুলিৰ বাবে প্ৰথমেই আমি এডাল জোপোহা পাতবাহৰ ফুলৰ গছৰ পৰা এটি ঠানি কাটি ল'ব লাগিব। যদি আপুনি এই ভিডিঅ'টি চাই আছে, তেনেহ'লে আপুনি স্কিপ নকৰাকৈ এই ভিডিঅ'টি উপভোগ কৰক, কিয়নো এই ভিডিঅ'টোত মই আমাৰ প্ৰত্যেকৰে ঘৰত থকা পাতবাহৰ ফুলৰ গছজোপাৰ পৰা কেনেকৈনো পুলি ৰোপণ কৰিব পাৰে তাক লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু আপুনিও ঘৰত এনেকৈ পাতবাহৰ ফুলৰ গছৰ পৰা এটি পুলি ৰোপণ কৰিব পাৰিব। তেনেহ'লে আহক, আজিৰ এই ভিডিঅ'টো আমি সম্পূৰ্ণকৈ উপভোগ কৰোঁ। এতিয়া আমি কাটি থোৱা পাতবাহৰ ফুলৰ গছৰ ঠানিটোৰ প্ৰত্যেকটো পাত কেঁচিৰে এটি এটিকৈ কাটি ল'ব লাগিব। এনেকৈ কাটি লোৱাৰ পাছত আমি এটি পাত্ৰত এনেদৰে পানী লৈ কাটি লোৱা পাতবাহৰ ফুলৰ ঠানিটো পানীত কমেও এমাহমানলৈ তিয়াই থ'ব লাগিব। যদি আপুনি ভিডিঅ'টো চাই আছে, তেনেহ'লে ভিডিঅ'টো কমেণ্ট যোগে কেনে পাইছে জনাবলৈ নাপাহৰিব। এনেদৰে এমাহমান তিয়াই থোৱাৰ পিছত সেই পাত্ৰটোত পাতবাহৰ ফুলৰ গছৰ ঠানিটোৰ শিপাৰ লগতে কোমল কোমল পাতৰ গজালি মেলিব। পাৰিলে আপুনিও এবাৰ ঘৰত এনেদৰে পাতবাহৰ ফুলৰ গছৰ এটি পোখা এনেকৈ পানীত তিয়াই থ'বচোন। সঁচাকৈ বহুত ধুনীয়াকৈ সেই ঠানিটোৰ পৰা শিপা ধুনীয়াকৈ গজালি মেলি আহিব। আৰু ইয়াৰ পিছত আমি গজালি মেলা সেই ফুলৰ ঠানিটো যিকোনো টাবৰ লগতে মাটিত ৰোপণ কৰিব পাৰোঁ। সেইবাবে মই মোৰ সুবিধাৰ্থে পৰি থকা এটি প্লাষ্টিকৰ ডাঙৰ পানীৰ বটলত এই পুলিটো ৰোপণ কৰিছোঁ। তাৰ বাবে মই শুকান নাৰিকলৰ বাকলিৰ লগতে সাৰুৱা মাটি আৰু কঠোৰা মাটি এই ৰোপণত ব্যৱহাৰ কৰিছোঁ। আৰু এই পাতবাহৰ ফুলৰ গছৰ পুলিটো ৰোপণ কৰিছোঁ।